সেই কথাখিনিকে মই সকলোৰে দৃষ্টিগোচৰ কৰিছোঁ আৰু বহুত বহুত ধন্যবাদ। জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ আছে এটি ভাল খবৰ। নিতুমণি শইকীয়াৰ জীৱনলৈ আহিছে নেকি কোনো গুৰুত্বপূৰ্ণ ব্যক্তি? সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আজি কিছুদিনৰ আগতে নিতুমণি শইকীয়া আৰু তেওঁৰ পত্নীৰ মাজত হোৱা সংঘাতক লৈ বহুতো চৰ্চা চলিছিল। পিছে তেওঁ এইবাৰ চৰ্চালৈ আহিছে অন্য এক কাৰণতহে। অসমবাসী ৰাইজে নিতুমণি শইকীয়াৰ ভাল খবৰটি পাই তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে। হয় বন্ধু-বান্ধৱীসকল, এইবাৰ নিতুমণি শইকীয়ালৈ জাগৰণৰ অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ব। অহা ২৭ নৱেম্বৰত বৰহমপুৰত সমন্বয় ৰাস মহোৎসৱত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব বুলি সভাপতি শিৱ বৰ্মনে জানিবলৈ দিয়ে। আমাৰ চেনেলৰ তৰফৰ পৰা বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়ালৈ অলেখ অযুত শুভকামনা জনালোঁ। তেওঁ এই বঁটাৰ বাবে যোগ্য ব্যক্তি হয়।